Welcome to my back to channel Julons Vlog আৰু সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম আৰু আজি আমি গৈ আছোঁ মঙলদৈ মানে কি আছে পিছত কম বাৰু সেইটো ভইচত কৈ দিম মানে আজি গৈ আছোঁ মঙলদৈ আৰু আমাৰ অংকিতা বা আকৌ আমাৰ প্ৰীতি বা এইফালে আমাৰ পাপা আছে বৰমা আছে বৰমা দুজনী আছে আগত আছে দাদাহঁত আকৌ আমাৰ দাদা মা আকৌ এজনী আমাৰ পেহী মঙলদৈত গৈ পেলাই আপোনালোকক দেখুৱাম আমি পাই গ'লো আমাৰ বৰ্তাহঁতৰ ঘৰ গাঁৱৰ কি হ'ল আমি পাই গ'লোহি এতিয়া সোমাই গ'লো চাহ মণিবা চাহ তই খালিয়ে হ'ব দিয়ক এতিয়া চবে চাহ খোৱাত লাগি আছে এজনী হাঁহি আছে খিলখিলকে যেতিয়া আমি সোমালোহি মানে আমাৰ লক্ষ্যদাহঁতৰ ঘৰত সোমাই পেলাই এতিয়া আকৌ যাম আৰু কেইঘৰমান মানুহ আছে তাত যাম আমাৰ পেহীও একেবাৰে চুইদাৰ পিন্ধি একদম আৰু বৌহঁতো ওলাইছে এতিয়া আমি যাম আছে মই বাবুদাৰ লগত যাম এই বাবুদা এতিয়া বাইক উলিয়াব মোৰ ভালেই হ'ল আৰু বাইকত যাব পাৰিম এতিয়া আমি পূজা বাহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু এয়া বাবুদাৰ বাইক আমি বাইকত আহিলোঁ ভালেই হ'ল অকণ বতাহ চতাহো খালোঁ মাহঁতও পিছত আহি আছে হেলমেট চোৱা আমি কেন পূজা বাহঁতৰ ঘৰ পাই গ'লোহি পূজা বা যদি ভাই ৰুমটো চোৱা না কি মজা লাগিছে ভাই চানা মই মহাৰাজাই হৈ গ'লো আৰু চাই খোৱা বলতে জিকা দিছে মানে কি কম আৰু মানে ভাত চাত খাব নোৱাৰিম চাগে আৰু দেই বাবুদা এইখিনি যদি আমি খাই এনেই ঘৰত খাব পাৰিম এইখিনি চাহ ভাই অট'খিনি দিছে খাব পাৰিম নে নাই মই খালা আৰম্ভ কৰিলা আমাৰ এওঁলোক আগত দিয়াকে ইমান বেয়া লাগিছে বাবুদা মোক ইয়াত নেদেখে ফোন কৰি আছে এইবিলাক ক'লে হেৰালে তাৰপিছত মোক সত্যৰ লগত কথা পাতি আছে
এই চাহ কাপ পেলাই দিবই এইখিনি নাচোন পেটে ভৰি যাব আজি খাওঁতে পূজা বাহঁতৰ ঘৰৰ পৰা এতিয়া আমি আহিলোঁ অহাৰ পিছত এতিয়া আকৌ যাব লাগিব আকৌ এঘৰত যাব লাগিব মাহঁত আহি আছে চব গাত ধোৱা ধুইকৈ আহি আছে বেমাৰী নিচিনা পূজা বাত কোন তাত লগ পামে ন তাত কোন লগ পামে পাৰিবা অঁ গোবিন্দ যাবই যাওঁ আকৌ এঘৰলৈ যাব লাগিব মোক চেপা খোৱা মোক ক্ষীণ কৰি পেলালে দেখিছেনে এয়া দেখিছে এতিয়া আমি গৈ আছোঁ পূজা বাহঁতৰ ঘৰৰ পৰা গৈ আছোঁ এতিয়া যাম বিপ্লৱ খুৰাহঁতৰ ঘৰলৈ বিপ্লৱ খুৰাহঁতৰ ঘৰৰ পৰা গৈ পেলাই আকৌ বৰ্তাহঁতৰ ঘৰত ভাত খাম ভাত খাই লৈ পেলাই তাৰপিছত আকৌ গোবিন্দৰ ঘৰ চাই থাকক আকৌ ভিডিঅ'টো প্লিজ ফ্ৰেণ্ডছ আকৌ পাই গ'লোঁ সেইদি আকৌ বিপ্লৱ খুৰাহঁতৰ ঘৰ পালোঁ সেইফালে চাওক গাড়ীৰপৰা নামি আছোঁ ব'লা পেটলাটোৰ কাৰণে মোৰ একেবাৰে অৱস্থা নাইকিয়া নাই ভাই নামিলোঁ অ' ভাই অঁ আমাৰ গাহৰি কেনেকুৱা লাগিছে আজি হয় নেকি অঁ তোমাৰ কেনেকুৱা লাগিলে তোমাৰ হেপী হে ইয়াত খালোঁ নাখালোঁ বাদ দিয়ক কথা সেয়া বাদ দিয়ক গৈ পেলাই একেবাৰে বৰ্তাহঁতৰ ঘৰত খোৱা দেখুৱাম তাৰপিছত ঘৰলৈ যাম তেতিয়া দেখুৱাম আৰু ইয়াত আৰু ইমান দেখুৱাই নাথাকোঁ যি খাইছোঁ সেয়া ভিতৰতে থাকিব বাদ দিয়াহে ফ্ৰেণ্ডছ আমাৰ বৰ্তাহঁতৰ ঘৰলৈ আহিলোঁ আহি লৈ পেলাই ভাত চাত খালোঁ ভাত চাত খুৱাই ইমান নেদেখুৱালোঁ তাৰপিছত ভাত চাত খালোঁ তাৰপিছত পাপাহঁতে খাই আছে আৰু মই খালোঁ খাই থাকোঁতে মানে মোবাইলটো চাৰ্জ দিলোঁ একে ল' পাৰ্চেণ্ট হৈ গ'ল আমাৰ এয়া অংকিতা বাই মুখ আৰু খালি আছে ধুলে ভাত চাত খালে তুমি খালা না তুমি খালা ভাত খালা হে অ' মই আমাৰ মাহঁতেও খালে বাৰু হাত ধুবলৈ গৈ আছে অঁ অভিজিত ভাই তুমি খালা তুমি খালা বহি আছে আমাৰ পূজা বা আগেক ভিন্দু আমাৰ ভিন্দু মৰমৰ অঁ আমাৰ ধৰচোন ঠাণ্ডা লাগিছে একো নহয় এজনী আমাৰ মৰম লগা বাজনী আৰু তুমি কি হ'ব পেহী আমাৰ এজনী পেহী আমাৰ বোমাহঁতে খাইছে আৰু আমাৰ বৰ্তা আমাৰ পাপা একেবাৰে চৰিয়া পাতি লৈ লৈছে খাবলৈ আৰু আমাৰ বৰমা আমাৰ বৰমা মৰমৰ আমি উঠিলো ন হ'লেও আকৌ এবাৰ ই মাংসখিনি দেখুৱাই দিওঁ এইখিনি চোৱা কোনোবাই খাব নেকি কমেণ্টত জনাই দিব খাই যদি ক'ব পঠিয়াই দিম তো এতিয়া আৰু কি দেখুৱাম আৰু ঘৰলৈ যামগৈ দিয়ক তো ফাইনেলি মই এতিয়া লক্ষ্যতাক লগ পাই গ'লে আমাৰ বৰ্তাৰ ল'ৰা হয় তেওঁ বিভিন্ন মানে মডেলিং আৰু অভিনয়ৰ লগত জড়িত এজন আমাৰ দাদা মোৰ মনটো আজি ভালেই লাগিছে কাৰণ লগ পালোঁ এনেইতো লগ নাপাওঁৱেই তেনেকৈ বাহিৰতে থকা হয় এইবিলাক মডেলিঙতো যায়গৈ কেতিয়াবা তাৰপিছত আমি অহাৰ আগতে তেতিয়া তেওঁ মডেলিঙৰ কিবা কৰিয়ে আহিছিলে বাৰু তেওঁৰ মুখৰ পৰাই জানি লওঁ কি কৰি থাকে নমস্কাৰ মোৰ নাম শ্ৰী লক্ষ্যজ্যোতি দাস মই বৰ্তমান অভিনয় আৰু মডেলিঙৰ লগত জড়িত হৈ আছোঁ মই দুখনকৈ ৱেব ছিৰিজ কৰিছোঁ দ্য কনচিকুৱেঞ্চ আৰু ট্ৰিপাৰ চেল
অসমীয়া টিভি চিৰিয়েল বৰষা যেতিয়া নামে তাতেও মই অভিনয় কৰিছোঁ। লগতে বৰ্তমান মোৰ অসমীয়া চিনেমা দুখনৰ কাম চলি আছে, কেঁকুৰা বুলি এখন আৰু ক্লেপ বুলি এখন, আৰু ইয়াৰ পিছত আৰু এখনৰ ফ্লেছ বুলি এখনৰ কাম চলি আছে। মই বৰ্তমানলৈকে 15টামান গানত অভিনয় কৰিছোঁ আৰু কামবোৰ চলি আছে। আৰু মডেলিঙৰ ক্ষেত্ৰত মই মিষ্টাৰ কাজিৰঙা, মিষ্টাৰ গ্ৰীণ প্লেনেট আৰু মিষ্টাৰ নৰ্থ ইষ্ট 3টা টাইটেল মই অৰ্জন কৰিছোঁ বৰ্তমানলৈ। আৰু যোৱাকালি হৈ যোৱা ছাউথ ইষ্ট এছিয়া চেনচেশ্যন ইণ্টাৰনেশ্যনেল শ্ব'টোৰ মিছেছ আৰু কিডছ কেটেগৰীৰ মই গ্ৰুমাৰ আছিলোঁ, আৰু লগতে তাতে যিখিনি টেলেণ্ট ৰাউণ্ড হৈছিলে তাতে মই জাজ কৰিছিলোঁ। আৰু ইমান ডাঙৰ এটা সুবিধা মই তাতে পাইছোঁ, আৰু আজি গোটেই পৰিয়ালৰ মানুহখিনি পোৱাৰ কাৰণে মোৰ খুবেই ভাল লাগিছে। এইখিনিয়ে মোৰ ক'ব লগা। আশা কৰিছোঁ আমাৰ পৰিয়ালটো সদায় এনেকৈ থাকক আৰু আপোনালোকৰ ভাল হওক। লগতে ইয়াৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আৰু তোমাৰো যাতে উন্নতি হওক তাকে আমিও আশা ৰাখিলোঁ, আৰু আমাৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকেও যাতে অকণ আশীৰ্বাদ কৰে যেন আগলৈও এনেকৈ আগবাঢ়ি যায় আমাৰ মৰমৰ লক্ষ্য দাদা। তো তেনেকৈ কৰি আৰু এতিয়া আমিও ঘৰলৈ যাওঁগৈ। বাই বাই। নমস্কাৰ বন্ধুসকল, সকলোতো ভিডিঅ'টো চালেই। তো আশাখিনি ইমান এটা বনাব নোৱাৰিলোঁ, মানে তাতে গাড়ীত উঠাৰ লগে লগে সকলোৰে কানা কুটা লাগিলে। বহুত দিনৰ মূৰত গ'লোঁ মঙলদৈ গ'লোঁ। তাত গৈ আপোনালোকে ভিডিঅ'টো দেখিছেই। তো মানে মই আহা ভিডিঅ'টো বনাব নোৱাৰিলোঁ কিয়, আহা অকণ বনাব লাগিছিলে হয়, কিন্তু মানে মই বনাব নোৱাৰিলোঁ। মোৰ একদম মাথা চাথা মানে ঘূৰাকৈ মোৰ অৱস্থা নাইকিয়া। পিছত মানে গাড়ীতে শুই দিলোঁ। তাৰপিছত দিনটো শুলোঁ, খোৱাৰ পিছত মানে এতিয়া সন্ধিয়া সময় মই ভাবিছোঁ যে একণ নক'লেও নহ'ব, গতিকে মানে কৈ দিওঁ। তো ভিডিঅ'টো চালে, গতিকে যদি ভাল পায় হয় অলপমান